Hello friends, welcome to my channel Lisa's Cuisine Culture, Assamese food and many more. আজি আমি বনাবলৈ লৈছো জহা কোমোৰাৰ সৈতে ব্ৰইলাৰ চিকেন। আজি এখেতে ক'লে যে চিকেনটো অলপ বেলেগকৈ বনোৱা। তো প্ৰথমতে কাম গছত থকা জহা কোমোৰাটো ছিঙি আনিলোঁ। কোমোৰা আৰু হাঁহৰ মাংসটো আমি সদায় খায়েই থাকোঁ। ভাবিলোঁ আজি কোমোৰা আৰু ব্ৰইলাৰ চিকেন টেষ্ট কৰি চাওঁ। চিকেন লৈছোঁ মই 1 কিলো 300 গ্ৰাম, ধনিয়া 3 চামুচ, জালুক 1 চামুচ, শুকান জলকীয়া, দালচেনি, জিৰা 2 চামুচ, ইলাইচি আৰু লং লৈছোঁ। পিঁয়াজ 5টা লৈছোঁ। কোমোৰাখিনি ভালকৈ কাটি লৈছোঁ, 2টা নহৰু আৰু অকণমান আদা। এতিয়া পিঁয়াজ আৰু শুকান জলকীয়াখিনি ভালকৈ তেলত ভাজি লৈছোঁ। গোটা মছলাখিনিৰ লগত আদা নহৰুখিনি একেলগে পেষ্ট বনাই লৈছোঁ। পিঁয়াজখিনি ভাজি হৈছে, তাত এতিয়া চিকেনখিনি দি দিছোঁ। এইখিনি অকণমান লাৰি দিছোঁ। তাত কোমোৰাখিনিও দি দিছোঁ। দি এতিয়া এইখিনি অকণমান লাৰি পেলাই সিজিবলৈ ঢাকনি দি দিছোঁ। 5 মিনিট পিছত আকৌ লাৰিছোঁ। ইয়াতে অকণমান পানী উঠিছে, সেইখিনি অকণমান শুহিবলৈ দিয়া হৈছে। মছলাখিনি ভালকৈ পেষ্ট হৈ গৈছে। এতিয়া চিকেনখিনি আকৌ লাৰি দিছোঁ। এতিয়া ইয়াত হালধি 1 চামুচ দি দিছোঁ আৰু সোৱাদ অনুসাৰে নিমখ দিয়া হৈছে। এতিয়া ঢাকনি মাৰি এইখিনি আকৌ সিজিবলৈ দিয়া হ'ল। অকণমান পিছত আকৌ এইখিনি লাৰি দিছোঁ। 5 মিনিট পিছত আকৌ লাৰিছোঁ আৰু তাত মই পিচি থোৱা মছলাখিনি দি দিছোঁ। সেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। অকণমান পানী দিছোঁ। এতিয়া ইয়াত পানী দিয়া হ'ল। সকলোৱে নিজৰ প্ৰয়োজন মতে পানীখিনি দিব পাৰে আৰু পানীখিনি উতলিবলৈ দিয়া হ'ল আৰু আমাৰ আজিৰ কোমোৰা আৰু চিকেন ৰেডি হৈ গৈছে। জহা কোমোৰাৰ জহা গোন্ধটো সঁচাকৈয়ে বৰ লোভনীয়। চ' আপোনালোকেও বনাই চাব। কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।